নমস্কাৰ সকলোকে জ্ঞানৰ পোহৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আলোচনা কৰিবলৈ লৈছোঁ ক্লাছ 7ৰ সমাজ বিজ্ঞানৰ চেপ্টাৰ নম্বৰ 3 পৃথিৱীৰ উপৰিভাগ আৰু ইয়াৰ পৰিৱৰ্তন পাঠটিৰ সকলোখিনি প্ৰশ্ন উত্তৰ। তোমালোকৰ টেক্সটবুকখনৰ পেজ নম্বৰ 39 39 উলিয়াই লৈ প্ৰশ্নসমূহ চোৱা। ইয়াত চোৱা অনুশীলনী 1 নম্বৰত লিখিছে তলত দিয়াবোৰৰ উত্তৰ লিখা 30টামান শব্দৰ ভিতৰত। ইয়াত তলত কিছুমান প্ৰশ্ন দিছে, এইবিলাকৰ উত্তৰ 30টামান শব্দৰ ভিতৰত লিখিবলৈ দিছে। ক নম্বৰত চোৱা, ইয়াত প্ৰশ্ন দিছে বায়ুমণ্ডল বুলিলে কি বুজা? ইয়াৰ উত্তৰটি হ'ব আমাৰ পৃথিৱীৰ উপৰিভাগক বায়ুৰ যি এক আৱৰণে আৱৰি আছে তাকে সাধাৰণ অৰ্থত বায়ুমণ্ডল বুলি কোৱা হয়। বায়ুত অক্সিজেন, নাইট্ৰজেন, কাৰ্বন ডাই অক্সাইড, হিলিয়াম, আৰ্গন, অজন, হাইড্ৰজেন গেছ আদি থাকে। ইয়াৰ উপৰি বায়ুত ধূলিকণা আৰু ধোঁৱা মিহলি হৈ থাকে। ইয়াৰ পাছত খ নম্বৰত চোৱা, ইয়াত প্ৰশ্ন দিছে ফলকবোৰে এবছৰত কিমান চেণ্টিমিটাৰ গতিৰে লৰচৰ কৰে? ইয়াৰ উত্তৰটি হ'ব ফলকবোৰে এবছৰত 1ৰ পৰা 1.5 চেণ্টিমিটাৰ পৰ্যন্ত গতি কৰে বুলি বিজ্ঞানীসকলে ঠাৱৰ কৰিছে। ইয়াৰ পাছত গ নম্বৰত চোৱা, ইয়াত প্ৰশ্ন দিছে সাময়িক বতাহৰ বিষয়ে লিখা। ইয়াৰ উত্তৰটি এনেকৈ হ'ব দিনটোৰ বিভিন্ন সময়ত বতাহ বয়, সেইদৰে বছৰৰ বিভিন্ন ঋতুত বতাহ বলা দেখা যায়। এই বতাহৰ কাৰণ হ'ল বায়ুমণ্ডলত হোৱা তাপ আৰু চাপৰ তাৰতম্য। এনে তাৰতম্যৰ ফলত উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ যি বতাহ বলে তাকে সাময়িক বতাহ বোলে। জলবতাহ, স্থল বতাহ, মৌচুমী বতাহ আদি সাময়িক বতাহ। ইয়াৰ পাছত ঘ নম্বৰত চোৱা, ইয়াত প্ৰশ্ন দিছে বালি স্তূপ কি? ইয়াৰ উত্তৰটি হ'ব মৰুভূমিৰ কোনো কোনো অঞ্চলত বতাহৰ গতি কমি আহিলে ই কঢ়িয়াই অনা শিল বালিবোৰ জমা হৈ বালিস্তূপ সৃষ্টি কৰে, তাকে বালিস্তূপ বুলি কোৱা হয়। ইয়াৰ পাছত ঙ নম্বৰত চোৱা, ইয়াত প্ৰশ্ন দিছে অশ্বক্ষুৰাকৃতিৰ হ্ৰদ কি? ইয়াৰ উত্তৰটি হ'ব খৰালি কালত নদীৰ পানী কম থাকিলে এই বাজে বাজে নদী বৈ থাকে, কিন্তু বাৰিষা নদীৰ পানী বাঢ়িলে তেনে ভাঁজ এৰি নদী প্ৰচণ্ড শক্তিৰে পোনে পোনে ববলৈ ধৰে। নদীয়ে এৰি যোৱা ভাঁজটোৰ মুখত বালি জমা হৈ মূল নদীৰ পৰা বিচ্ছিন্ন হয় আৰু ভাঁজটো বিল বা হ্ৰদত পৰিণত হয়। ঘোঁৰাৰ খুৰাৰ আকৃতিৰ এনেকুৱা জলাশয়বোৰক অশ্বক্ষুৰাকৃতিৰ হ্ৰদ বোলে। ইয়াৰ পাছত 2 নম্বৰত চোৱা, ইয়াত লিখিছে শুদ্ধ উত্তৰটোত ৰাইট চিন দিয়া। 1 নম্বৰত চোৱা, ইয়াত লিখিছে তলৰ কোনবিধ গেছে আমাক সূৰ্যৰ অনিষ্টকাৰী ৰশ্মিৰ পৰা ৰক্ষা কৰে? ইয়াত 3টা অপশ্যন দিছে। ক নম্বৰত চোৱা, ইয়াত লিখিছে কাৰ্বন ডাই অক্সাইড, খ নম্বৰত লিখিছে নাইট্ৰজেন আৰু গ নম্বৰত লিখিছে অজন। ইয়াৰ শুদ্ধ উত্তৰটি হ'ব গ অজন। ইয়াৰ পাছত নেক্সট 2 নম্বৰত চোৱা, হিমবাহৰ অৱক্ষেপণবোৰৰ নাম হ'ল, ইয়াত 3টা অপশ্যন দিছে। ক নম্বৰত দিছে প্লাৱনভূমি, খত দিছে কাঠফুলাৰ দৰে শিলা, গত দিছে গ্ৰাব। ইয়াৰ শুদ্ধ উত্তৰটি হ'ব গ গ্ৰাব। ইয়াৰ পাছত 3 চোৱা, ইয়াত লিখিছে পানীৰ ৰূপত পৃথিৱীৰ পৰা অধুক্ষেপণৰ নাম। 3টা অপশ্যন দিছে চোৱা। ক নম্বৰত দিছে বৰষুণ, খত দিছে মেঘ আৰু গত দিছে বৰফ। ইয়াৰ শুদ্ধ উত্তৰটি হ'ব ক বৰষুণ। ইয়াৰ পাছত 4 নম্বৰত চোৱা, ইয়াত লিখিছে কাঠফুলা আকৃতিৰ শিলা পোৱা ঠাই। ইয়াত আকৌ 3টা অপশ্যন দিছে চোৱা। কত দিছে মৰুভূমি, খত দিছে নদী উপত্যকা আৰু গত দিছে প্লাৱনভূমি। ইয়াৰ শুদ্ধ উত্তৰটি হ'ব ক মৰুভূমি। ইয়াৰ পাছত নেক্সট পেজত 5 নম্বৰত চোৱা, ইয়াত লিখিছে মানুহৰ বাবে বায়ুমণ্ডলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ স্তৰটো হ'ল। ইয়াত আকৌ 3টা অপশ্যন দিছে। প্ৰথমটো চোৱা মেছ স্ফিয়াৰ, খত দিছে ষ্টেট স্ফিয়াৰ আৰু গত দিছে ট্ৰেপ স্ফিয়াৰ। ইয়াৰ শুদ্ধ উত্তৰটি হ'ব ট্ৰেপ স্ফিয়াৰ। ইয়াৰ পাছত 6 নম্বৰত চোৱা, ইয়াত লিখিছে অশ্বক্ষুৰাকৃতিৰ হ্ৰদ সৃষ্টি হোৱা ঠাই। ইয়াত আকৌ তলত 3টা অপশ্যন দিছে। ক নম্বৰত লিখিছে হিমবাহ অঞ্চল, খ নম্বৰত লিখিছে নদী উপত্যকা আৰু গ নম্বৰত লিখিছে মৰুভূমি। ইয়াৰ শুদ্ধ উত্তৰটি হ'ব নদী উপত্যকা। ইয়াৰ পাছত 3 নম্বৰত চোৱা, ইয়াত লিখিছে বাওঁফালৰ কথাখিনিৰ লগত সোঁফালৰ কথাখিনি মিলোৱা। ইয়াত বাওঁফালৰখিনি সোঁফালৰ লগত মিলাব দিছে। প্ৰথমে চাই লওঁ আহা কি কি লিখিছে। বাওঁফালে চোৱা, ক নম্বৰত লিখিছে বাণিজ্য বতাহ, খ নম্বৰত লিখিছে হিমবাহ, গ নম্বৰত লিখিছে লু,
ঘ নম্বৰত লিখিছে সৰ্পিল গতি, ঙ নম্বৰত লিখিছে ষ্টেট স্ফিয়াৰ। এতিয়া সোঁফালে চোৱা, ইয়াত ক নম্বৰত লিখিছে নদীৰ মধ্য অংশ, খ নম্বৰত লিখিছে স্থানীয় বতাহ, গ নম্বৰত লিখিছে অজন স্তৰ, ঘ নম্বৰত লিখিছে বৰফৰ নদী, ঙ নম্বৰত লিখিছে নিয়ত বতাহ আৰু প্ৰথম ছ নম্বৰত লিখিছে ভূমিকম্প। এইখিনি শুদ্ধভাৱে মিলালে হ'ব। ক নম্বৰত আছে বাণিজ্য বতাহ, এইটো হ'ব ঙ নম্বৰত থকা নিয়ত বতাহ। ঘ নম্বৰত লিখিছে হিমবাহ, এইটো হ'ব ঘ নম্বৰত থকা বৰফৰ নদী। গ নম্বৰত লিখিছে লু, এইটো হ'ব ঘ নম্বৰত থকা স্থানীয় বতাহ আৰু ঘ নম্বৰত লিখিছে সৰ্পিল গতি, এইটো হ'ব ক নম্বৰত থকা নদীৰ মধ্য অংশ। ঙ নম্বৰত লিখিছে ষ্টেট স্ফিয়াৰ, এইটো হ'ব গ নম্বৰত থকা অজন স্তৰ। ইয়াৰ পাছত 4 নম্বৰত চোৱা, ইয়াত লিখিছে কাৰণ দৰ্শোৱা। ইয়াত কাৰণ দৰ্শাবলৈ কৈছে, কিয় এনে হয় লিখিব লাগে। এইটো চাইডে লিখিছে 50টামান শব্দৰ ভিতৰত, মানে 50টা শব্দৰ ভিতৰত লিখিবলৈ কৈছে। ক নম্বৰত চোৱা, ইয়াত লিখিছে সেমেকা বতৰত তিতা কাপোৰ সোনকালে নুশুকায়, এইটো কাৰণ দৰ্শাই লিখিব লাগে। ইয়াত উত্তৰটি এনেকৈ লিখিবা, সেমেকা বতৰৰ বায়ুমণ্ডলত প্ৰচুৰ পৰিমাণে জলীয় বাষ্প ভৰি থাকে। তলত জলীয় বাষ্প সিক্ত বায়ুৰে তিতা কাপোৰৰ পৰা জলীয় বাষ্প শুহি লোৱাত সময় লয়, সেয়েহে সেমেকা বতৰত তিতা কাপোৰ সোনকালে নুশুকায়। ইয়াৰ পাছত খ নম্বৰত লিখিছে প্লাৱন ভূমিবোৰ বৰ সাৰুৱা। ইয়াৰ উত্তৰটিও কাৰণ দৰ্শাই লিখিব লাগে। ইয়াৰ উত্তৰটি এনেকৈ লিখিবা, নদীয়ে কঢ়িয়াই অনা পদাৰ্থৰ বেছি অংশই নদীৰ মধ্য অঞ্চলত পতিত হয়। এইবোৰ প্ৰতি বছৰে নদীৰ দুয়ো পাৰত জমা হৈ একোখন বিস্তৰ সমভূমিৰ সৃষ্টি কৰে। এনেকুৱা সমভূমিক প্লাৱন সমভূমি বোলে। নদীয়ে কঢ়িয়াই অনা বোকা আৰু বালিৰ গেদৰ উপৰিও শিলৰ টুকুৰা, গছ-গছনিৰ ডাল-পাত, অৱশিষ্ট জাবৰ-জোথৰবোৰ দুয়োপাৰে জমা হয় প্লাৱনভূমিৰ মাটি যথেষ্ট পলসুৱা কৰে, সেয়েহে প্লাৱনভূমিবোৰ বৰ সাৰুৱা। ইয়াৰ পাছত গ নম্বৰত চোৱা, ইয়াত লিখিছে মৰুভূমিত থকা কিছুমান শিলা কাঠফুলা আকৃতিৰ, এইটো কাৰণ দৰ্শাই লিখিব লাগে। ইয়াৰ উত্তৰটি এনেকৈ লিখিবা, ভূপৃষ্ঠৰ শুকান মৰুভূমি অঞ্চলত বিচুনি ভৱনৰ দ্বাৰা শিলবোৰ চূৰ্ণ বিচূৰ্ণ হৈ পৰি থাকে। বতাহে এই পদাৰ্থবোৰ উৰুৱাই নি এঠাইত জমা কৰে। বতাহে অতি পাতল ধূলিকণাবোৰ বহু দূৰলৈ উৰুৱাই নিব পাৰে, কিন্তু বালিকণা বা সেই আকাৰৰ পদাৰ্থবোৰ বেছি দূৰলৈ উৰুৱাই নিব নোৱাৰে। এটা নিৰ্দিষ্ট উচ্চতাত বতাহে উৰুৱাই নিয়া বালিৰ কণাবোৰৰ খনন ক্ষমতা বেছি, সেইবাবে মৰুভূমিৰ বুকুত থকা শিলাখণ্ডবোৰৰ এক বিশেষ উচ্চতাত বেছিকৈ ক্ষয় হয়। এনে কাৰ্যৰ ফলত কাঠফুলা আকৃতিৰ শিলাৰ সৃষ্টি কৰে। ইয়াৰ পাছত একেবাৰে শেষৰ ঘ নম্বৰত চোৱা, ইয়াত লিখিছে বিষুৱীয় অঞ্চলতকৈ দুই মেৰু অঞ্চল শীতল, এইটো কাৰণ দৰ্শাই লিখিব লাগে। ইয়াৰ উত্তৰটি এনেকৈ লিখিবা, বিষুৱীয় অঞ্চলত সূৰ্যৰ ৰশ্মি গোটেই বছৰ পোনে পোনে বা লম্বভাৱে পৰে বাবে সেই অঞ্চলৰ বায়ুমণ্ডলৰ উচ্চতা সদায় বেছি। আনহাতে বিষুৱৰ পৰা দুই মেৰুৰ ফালে ক্ৰমে সূৰ্যৰ ৰশ্মি হেলনীয়া হৈ পৰে বাবে সেই অঞ্চলবোৰৰ বায়ুমণ্ডল শীতল। ঋতুভেদেও পৃথিৱীৰ উপৰিভাগত উচ্চতাৰ তাৰতম্য ঘটে। যেতিয়াই যিখন ঠাই সূৰ্যৰ সন্মুখীন হয় তাত জহকাল আৰু সূৰ্যৰ পৰা আঁতৰি গ'লে সেই ঠাইত শীতকাল হয়।